নেক্সট আকৌ এযোৰ লৈ আহিছোঁ আপোনালোকলৈ মেচিন মেড ৱাছ কটনৰ যোৰা কাপোৰটো খুবেই কমফৰ্ট হয় আৰু খুব স্মুথ হয় এইযোৰ বেবী পিংকত আহিছে আৰু চিলভাৰ গুণা আৰু পিংকত পিংকেৰে ৰাণী পিংকেৰে কাম কৰা আছে চাওক এখন হৈছে মেখেলাখন খুব ধুনীয়া কাম কৰা আছে চাওক তললৈকে এখন মেখেলাখন হয় এইযোৰ কাপোৰ আপোনালোকে বিহু অফাৰ প্ৰাইজত ল'ব পাৰিব 1100ত ইয়াৰে এখন হৈছে চাদৰ আৰু চাদৰখনতো গোটেই গাতে এনেকুৱাকৈ পিংক আৰু চিলভাৰ গুণাৰে কাম কৰা আছে চাওক কি বহুত ধুনীয়া লাগিছে ওচৰৰ পৰা চাওক ধুনীয়াকৈ আঁচলটো বহুত হেভি হয় আৰু গুণাটো খুব ধুনীয়াকৈ জিলিকি আছে একদম এনেকুৱাকৈ গোটেই বুটাত কাম কৰি থকা আছে আৰু এইকেইটা হৈছে ইয়াৰে ছাইড পটি দেখিছে কিমান চিল্কি হয় আৰু কাপোৰযোৰ খুব কমফৰ্ট হয় সামাৰ ফ্ৰেণ্ডলি হয় এইযোৰ কাপোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰিছে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ মোৰ হোৱাটছআপ নম্বৰত আপোনালোকে হোৱাটছআপ কৰিব পিংকৰ নিচিনাকৈ চেম ডিজাইন হয় একেই হয় কেৱল কালাৰটো বেলেগ হয় এইযোৰ য়েল্লো কালাৰ হয় ইয়াতে আছে চিলভাৰ গুণা আৰু ৰেডৰ কাম কৰা আছে আঁচলটো খুব ধুনীয়াকৈ হেভি কাম কৰা আছে চাওক আপোনালোকে আঁচলটো এনেকুৱাকৈ হেভি আছে ছেমেই হয় কেৱল সেইযোৰত ৰাণী পিংক আৰু চিলভাৰৰ কাম আছে এইযোৰত ৰেড আৰু চিলভাৰ গুণাৰ কাম আছে গতিকে যদি পচন্দৰ ভিতৰত পৰিছে আপোনালোকে স্ক্ৰীনশ্বট লৈ মোক হোৱাটছআপ কৰিব